একচুৱেলি আমাৰ চাবুগ্ৰাম কলেজৰ মুখ্যদ্বাৰৰ যিটো গেট, এই গেটটো আগৰ পৰাই প্ৰয়োজনীয় আছিলে, কিন্তু বহু চেষ্টা কৰিও আমি কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া এলুমিনি এছ'চিয়েশ্যনে, বিশেষকৈ আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ সম্পাদক সভাপতি তেখেতসকলৰ ইনিচিয়েটিভত আজি আমাৰ মুখ্যদ্বাৰৰ যিটো গেট, এই গেটটো আজি আধাৰশিলা স্থাপন কৰা হ'ল আৰু মই ভাবোঁ অতি শীঘ্ৰে এই গেটখন সম্পূৰ্ণ হৈ উঠিব। বহু দিনৰ পৰা এটা প্ল্যান আছিলে আৰু মোৰ কাৰণে এইটো মানে সুখৰ বিষয় যে এই কাম আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট পি.জি. সিনহা আৰু ছেক্ৰেটাৰী মহিবুল হক চৌধুৰী ডাঙৰীয়া, যিজন আমাৰ কলেজৰে ছাত্ৰ আছিল আৰু আজি হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু আমাৰ কলেজৰ একাডেমিক অফিচাৰ আছে, তেওঁলোকৰ উদ্যোগত এই কামটো আজি আমি সফল কৰিব পাৰিছোঁ। আৰু তেওঁলোকে এই কাম 2 মাহৰ ভিতৰত শেষ কৰিব আৰু কলেজক সেই গেটটো ডেডিকেট কৰিব ফাউণ্ডেশ্যন ডেৰ দিনা। ফাউণ্ডেশ্যন ডে আমাৰ কলেজৰ 7 আগষ্টত আছে, গতিকে তাৰে আগতে এই এলুমিনি এছ'চিয়েশ্যন এই গেট কলেজক সমৰ্পণ কৰিব। চাবুগ্ৰাম মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোটৰ দ্বাৰা এই গেটৰ যাৱতীয় ব্যয়ভাৰ বহন কৰা হ'ব। প্ৰাক্তন ছাত্ৰ ছাত্ৰী এখন যিকোনো এটা ইনষ্টিটিউশ্যনৰ, এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ এটা বিৰাট ডাঙৰ ষ্ট্ৰেংথ। আৰু কলেজৰ কাৰণে এই আমাৰ চাবুগ্ৰাম কলেজৰ প্ৰাক্তন ছাত্ৰ গোট যিটো এলুমিনি এছ'চিয়েশ্যন বুলি কোৱা হয়, সদায় আমি সচেষ্ট আৰু কিবা কৰিম বুলি আমি সদায় ভাবি থাকোঁ। আৰু আমি ইয়াৰ কাৰণে আমাৰ ছেক্ৰেটাৰী মিষ্টাৰ মহিবুল হক চৌধুৰী ইজ এ মেন ফুল অফ এনাৰ্জি আৰু ভাল থিংকিং তাৰ ভিতৰত আছে। চিন্তা কৰিছে, আমাৰ প্ৰিন্সিপাল ছাৰ গাইড কৰিছে, আমাৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট ছাৰে গাইড কৰিছে। গতিকে এই কামখিনি যেতিয়া হাতত লোৱা হৈছে আৰু আমি ফাউণ্ডেশ্যন ডে দিনাই এইটো কামটো সমাপন কৰিব পাৰিম। ইয়াৰ লগতে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীক এটা অনুৰোধ জনাম, আপোনালোকে আমাৰ কাজক ছাপোৰ্ট কৰক আৰু কলেজৰ কাৰণে কিবা অলপ যদি কণ্ট্ৰিবিউট কৰিব পাৰে তেনেহ'লে আমাৰো উপকাৰ হ'ব আৰু গোটেই সমাজৰ উপকাৰ হ'ব। থেংক ইউ। আমাৰ চাবুগ্ৰাম মহাবিদ্যালয়ৰ আৰু বৃহত্তৰ চাবুগ্ৰামৰ কাৰণে এটা উল্লেখযোগ্য দিন বুলি আমি অভিহিত কৰিব পাৰোঁ। কাৰণ এই কলেজ গেটটো এটা আমাৰ কলেজৰ এটা আমাৰ দৰ্পণ বুলি আমি ক'ব পাৰোঁ। কলেজৰ গেটটো চাই আমি অনুমান কৰিব পাৰোঁ কলেজৰ ভিতৰ চৰা কেনেকুৱা হ'ব। যে 30 বছৰ মই ইয়াত চাকৰি কৰি গ'লোঁ, যেতিয়া জইন কৰাৰ পিছৰ পৰা যিটো গেট দেখিছোঁ, ৰিটায়াৰ্ড পৰ্যন্ত সেই একেখন গেটে আছিলোঁ, তেতিয়া ভাৱ হৈছিল যে আমাৰ কলেজটো দপকদপে আমাৰ উন্নতি হৈ আছে। সেই হিচাপতো বাহিৰৰ যিটো নেকি বাহ্যিক আৱৰণটো তেনেকুৱা হোৱা নাছিল। যেতিয়া কালি মই এটা চিঠি পালোঁ যে এনেকৈ উদ্বোধন হ'ব, আধাৰশিলা স্থাপন হ'ব, তেতিয়া মনত এটা বেছ একটা আনন্দ লাগে। তাৰপিছত ইয়াত আহি এতিয়া সেই তাত মই অংশগ্ৰহণ কৰিলোঁ আৰু গম পালোঁ যিটো নেকি আমাৰ এই চাবুগ্ৰাম কলেজৰ এলুমিনিৰ তৰফৰ পৰা এইটো উদ্যোগ লৈ, আৰু আমাৰ মহিবুল ছাৰতো আছেই, আমাৰ কলেজৰে ছাত্ৰ আছিলে, তেখেতৰ এটা কনষ্ট্ৰাক্টিভ এটা মনোভাৱ আছে। মই ভাবোঁ তেখেতে যেতিয়া নেকি এইটোত হস্তক্ষেপ কৰিছে আৰু যদি আমাৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী যদি ইয়াত সহযোগ কৰে, হয়তো প্ৰত্যেকটো কামতে আমাৰ চাবুগ্ৰাম কলেজটো দপকদপে উন্নতি কৰিব, এইখিনি আশা ৰাখি মই মোৰ বক্তব্য হেৰি কৰিম। একচুৱেলি আজি চাবুগ্ৰাম মহাবিদ্যালয়ৰ ইতিহাসত এক ঐতিহাসিক ক্ষণ বুলি মই ক'ব লাগিব। তাৰ কাৰণ মই যেতিয়া এই মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, তেতিয়াৰ দিনৰ পৰা এই গেটটো আমি দেখিবলৈ পাইছিলোঁ। আৰু আজি প্ৰায় মই 30 বছৰ চাকৰি কৰিলোঁ, এতিয়ালৈকে এই গেটটো আছে। আৰু গেটটোৱে আমাৰ কলেজৰ যিটো সৌন্দৰ্যবোধ, সেইটো মানে ফুটাই তুলিব পৰা নাই। সেইকাৰণে আমি এইটো বহুদিনৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ যে কেনেকৈ গেটটো কৰিব পৰা যায়। কিন্তু শেষত 2-3জন ব্যক্তি একচুৱেলি মোক যিটো সাহস দিছিলে, সেইজন হ'ল আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ R.P. সিং মহাশয় আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাননীয় হেমেন্দ্ৰনাথ বৰ্মা মহাশয়, আৰু লগতে আমাৰ এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ডক্টৰ মুনমুন বেনাৰ্জী। এই 3জন ব্যক্তিৰ লগত আলোচনা কৰি মই এটা সিদ্ধান্ত লৈছিলোঁ, আমি যোৱা 14 মে' তাৰিখত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সভাত, যে আমি এই কামটো কৰিম
আৰু এই কাম কৰাৰ ক্ষেত্ৰত এই দুজন ব্যক্তি পাৰ্টিকুলাৰলি আমাৰ প্ৰিন্সিপাল ছাৰ আৰু প্ৰেচিডেণ্ট ছাৰৰ যি উৎসাহ মই দেখিবলৈ পাইছোঁ আৰু সেই উৎসাহৰ বিনিময়ত মই আগবাঢ়ি আহিছোঁ আৰু মই আশা কৰোঁ যে আমি এই কামটো খুব ভালভাৱে সম্পূৰ্ণ কৰিব পাৰিম। এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ প্ৰেচিডেণ্ট ছাৰক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে আমাক ফাইনেন্সিয়েলি এটা কণ্ট্ৰিবিউশ্যন দিছে। সেইটো মই যিদিনাখন আমাৰ এই গেট উদ্বোধন হ'ব সেইদিনাখনে মই ঘোষণা কৰিম। আৰু লগতে আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ মই এটা এপিল বা আবেদন ৰাখিলোঁ যে আমি এই ভাল কামটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যাতে সকলোৱে সাহায্যৰ হাত আগবঢ়ায় তাৰ কাৰণে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতত আমি এনেকৈ ভাল কাম কৰি যাম। ধন্যবাদ।